নমস্কাৰ জনাওঁ আৰু যেহেতু মোৰ কোনে অফিচিয়েল মোৰ চেনেলটো আৰু আপোনালোকে সাপোৰ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভাইটিৰ এটা চেনেল আছে মই মোৰ তাত দি দিম মোৰ লিংক আৰু ভাইটিৰ তাতো দিব, ভাইটিয়ে মোৰ লিংকটো দি দিব। ঠিক আছে, আপোনালোকে সকলোৱে আমাক সদায় এনেকৈ মৰম আশীৰ্বাদ কৰি গৈ থাকক, আমিও যাতে আগুৱাই যাব পাৰোঁ, আপোনালোকৰ মৰম আশীৰ্বাদত যাতে ভাল কাম 3, 2, 1. হাই হেল্ল' নমস্কাৰ এণ্ড ৰাকেশ ৰাভা ব্লগৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাব ওলাইছোঁ আৰডঙাত, গতিকে আপোনালোকক আৰডঙা দেখাবলৈ চেষ্টা কৰিম। গতিকে বলক, আৰডঙা মানে একদম ব্ৰিটিছৰ দিনতে মানে এখন মানে কি কয় ব্ৰিজ বনাই থৈ গৈছে আৰডঙাত, গতিকে আপোনালোকক দেখাব চেষ্টা কৰিম। গতিকে বলক, মোৰ লগত আছে 5জন মান, গতিকে সিহঁতে গৈ আছে, গতিকে বলক। তো গাইছ, আমি আহি পালোঁ এতিয়া বাক্ৰাপাৰা, আৰু বাক্ৰাপাৰাৰ এইফালে আছে স্কুল, আমি ইয়াতে পঢ়িছিলোঁ। এইফালে আছে আপোনাৰ শামুকা উচ্চ বিদ্যালয় আৰু অপজিট চাইডত আছে জনতা হাইস্কুল শামুকা। তো গাইছ, আমি আহি এতিয়া হাঁহিম পালোঁ। মোৰ লগত আছে অমলজিৎ ৰাভা আৰু এইফালে প্ৰাণজিৎ ভাই আৰু এইফালে কল্যাণ অফিচিয়েল। আমাৰ নতুনকৈ আহিছে, আমাৰ ইয়াতে আলহী খাব আহিছে। তাৰ ঘৰ হয় ওদালগুৰি ডিষ্ট্ৰিক্ট হয়, গতিকে আমি তাক অকণমান ফুৰাবলৈ চেষ্টা কৰিম। তো গাইছ, গাড়ীখনত অকণমান তেল ভৰাই লৈ যাম, যিহেতুকে অলপ দূৰত যাম। এই আমাৰ বাইদেউ বা হাঁহি দিছে ইমান ধুনীয়াকৈ। তো 100 ঠাইত যদি 200 টকা ভৰাই দিয়ে বহুত বেছি ভাল। তো গাইছ, গাড়ীত অকণমান তেল ভৰাই ল'লোঁ, এতিয়া আমি গৈ আছোঁ। ৰাস্তাখন অকণমান বেয়া এইখিনিত। তো গাইছ, আমি এতিয়া অকণমান ভাল ৰাস্তা পাইছোঁ, আৰু এনেকুৱা ভাল ৰাস্তা পালেহে অলপ ভাল লাগে, গাড়ী চলাবৰ কাৰণেও ভাল লাগে। মানে ইপিনে আমি আৰডঙাত যাম, গতিকে আৰডঙা দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব বুলি আশা ৰাখিছোঁ। তো গাইছ, ৱেলকাম টু পিকনিক স্পট মকৰং। গতিকে এইফালে যে পিকনিক প্লেচ, আৰু এইফালে আছে আপোনাৰ ব্ৰিটিছে বনাই যোৱা লোহাৰ ব্ৰিজখন। গতিকে আমি এইফালে নাযাওঁ, এতিয়া প্ৰথমে আমি পিকনিক প্লেচৰ ফালে যাম। গতিকে এইফালৰ পৰা আহি পেলাই এইফালে আপোনালোকক দেখাই আছোঁ। তো গাইছ, চাওক না, ডাৱৰ কিমান মজা হৈ আছে, বা কি ধুনীয়া। গাইছ, আপোনালোকে নিশ্চয় দেখিব পাইছে ইমান ধুনীয়া ডাবৰ হৈ আছে। সিপানে বা কি মজা। আৰু এইটো ঘৰ হ'ল গাৰোবিলাকৰ গীৰ্জা ঘৰ বুলি কয়। তো গাইছ, গাৰোবিলাকে ইয়াতে ৰবিবাৰে ধুনীয়াকৈ গীৰ্জা কৰে, সিহঁতৰ যিহেতুকে নীতি নিয়ম। আৰু আমি ইপিনে আহি মকৰং পামেই, আৰু মকৰং মানে আৰডঙা পিকনিক স্পট পামেই, আৰু ইয়াৰ পৰা অকণমান দূৰ গ'লে পাম আৰু। তো গাইছ, আমি যিটো প্লেচলৈকে আহি আছিলোঁ, গতিকে আমি আহি পালোঁ, আৰু এইফালে ধুনীয়াকৈ বাইকবিলাক ষ্টেণ্ড কৰি দিলোঁ, আৰু 2-3টামান মানুহ আহিছে। গতিকে এতিয়া আহি পালোঁ যিহেতুকে, গতিকে আপোনালোকক বেক কেমেৰাতে ধুনীয়াকৈ দেখাই আছোঁ। খুব ধুনীয়া নাজাৰা, আপোনালোকে নিশ্চয় দেখিব পাইছে। ইমান ডাঙৰ নদী, প্লাছ ইপিনে মানুহ ধুনীয়াকৈ ফটো উঠি আছে আমাৰ লগত আহা। আৰু ব্লক মানে নদীৰ ওচৰলৈকে যাওঁ, গতিকে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। তো গাইছ, মই আহি পালোঁ, ধুনীয়া পানীৰ মাজত যাবলৈ চেষ্টা কৰিম। গতিকে বহুত বেছি পিছল হয়, এই পাথৰবিলাক পানীৰ ভিতৰত থাকে, যিহেতু বহুত বেছি পিছল হৈ থাকে। গতিকে আপোনালোকে যদি গাইছ আহে, তেতিয়াহ'লে গাইছ এনেকুৱা পাথৰে কেতিয়াও জাপ নাকাৰিব, বহুত বেছি পিছল হৈ থাকে। গতিকে আপোনালোকে পাৰিলে চেণ্ডেলবিলাক একদম খুলি আহক। গতিকে আমাৰ যিহেতুকে এক্সপিৰিয়েঞ্চ আছে, সেইবাবে আমি ধুনীয়াকৈ আহিছোঁ, চেণ্ডেলে সৈতে পিন্ধি আহিছোঁ। তো গাইছ, আমি নদীৰ পৰা উঠি আহিলোঁ, আৰু এতিয়া আমি যাব ওলাইছোঁ। এখন ব্ৰিজ আছে, আপোনালোকে নিশ্চয় দেখিব পাইছে। এইটো কি ধুনীয়া, এনেকা আলগতে আছে ব্ৰিজখন। ইমান বেছি মানে কি কয়, মানে ইফাল সিফাল কৰে, মানে বহুত বেছি ভয় লাগে। চ' মোৰ লগৰ কেইজন সিহঁতে তাতে ফটো মাৰি আছে আৰু ৰিলচ বনাই আছে সিহঁতে। আৰু এইফালে প্ৰাণজিৎ ভাই গৈ আছে তেনেকৈ হালধীয়া চোলা পিন্ধাটো। তো ময়ো এতিয়া যাই আছোঁ। ভয় লাগে বাৰু ব্ৰিজটোত উঠিব, বহুত বেছি মানে ইফাল সিফাল কৰে, বহুত বেছি লৰে মানে, তো ভয় লাগে বহুত। তো গাইছ, ইখনে হ'ল ব্ৰিজখন। বহুত বেছি মানুহ আহে ইয়াতে জানুৱাৰী ফেব্ৰুৱাৰী মাহত। মানে ইখন ব্ৰিজত যদি জানুৱাৰী ফেব্ৰুৱাৰী মাহত যদি আহে আপোনালোকে, যদি ইয়াত মানে উঠিব বিচাৰে, তেতিয়াহ'লে 10 টকাকৈ দিব লাগে। পাৰজন মানুহ 10 টকাকৈ দিব লাগে, মানে সিফালৰ পৰা ইফালে আহিব পাৰে 10 টকাত। তো গাইছ, মই এতিয়া সিটোৰ পৰা যাবলৈ চেষ্টা কৰি আছোঁ, লাহে লাহে যাই আছোঁ ধৰি ইমান বেছি লৰে, ভয় লাগে। আৰু আপোনালোকক দেখাম ইমান বেছি লৰে।
এই ব্ৰিজখন কি ক'ম আৰু বাহ কি মজা আহি পাইছোঁ বাৰু আগতেও মানে আজি প্ৰায় 8-9 মাহ মান হ'ল আৰু নাহা চ' আজি আহি পালোঁ বহুত বেছি ভাল লাগিছে আহি ইমান বেছি লৰে ভয় লাগে মোৰ তো গাইজ চাই থাকিব ভিডিঅ'টো ধুনীয়াকৈ তো গাইজ মই ইটোৰ পৰা আহি পালোঁ সিটো পাৰৰ পৰা আমি ইটোৰ পৰা আহি পালোঁ তো গাইজ মোৰ লগত আছে অমৰজিৎ ৰাভাক মানে মনৰ ভাগ মানে তাক জানিব বিচাৰিম কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগিছে को ना लगे यार इतना खूबसूरत है बहुत अच्छा लग रहा है ये पूरा ये नदी का नजारा बहुत अच्छा लग रहा है आप लोग देख और सकते भी हैं आप लोग देख सकते हैं तो आप लोग देखिए पूरा पानी आ रहा है ऊपर से मतलब ये है नदियाँ इधर आ रहा है और इधर जा रहा है पानी क्या बोलो यार कितना अच्छा लग रहा है और इधर मछली पकड़ रहा है देखो ओ माय गॉड वो लोग वो है कहाँ ना है? वो मछली पकड़ रहा है ओ इधर देखो मछली पकड़ रहा है तो मछली मिलेगा तो हम भी ले जाएगा खरीद कर बहुत বেছি ভাল লাগছে কি কম গাইজ আপোনালোকক বুজাব কেনেকৈ বুজাম মানে ভাল লগাটো গতিকে আপোনালোকে আহক আৰু উপভোগ কৰক আৰু টঙা মুখৰং হাঁহি মুহি আহিব পাৰি তো গাইজ আমি ইয়াতে বহুত বেছি ফটো উঠিলোঁ বা ৰিলছ বনালোঁ মানে ইনষ্টাগ্ৰামত ঢালি দিলোঁ গতিকে আপোনালোকে মই ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ৰাকেশ ৰাভা বুলি আছে চ' এতিয়া আমি আপোনালোকক জনাইছোঁৱে যে ব্ৰিটিছে বনাই থৈ যোৱা এখন মানে দলং এতিয়াও মানে ধুনীয়াকৈ জিলিক জালাক হৈ আছে গতিকে আপোনালোকক দেখাব চেষ্টা কৰিম আৰু মোৰ লগত আছে কুলিন্দা গতিকে কুলিন্দাৰো এটা ধুনীয়া চেনেল আছে তো গতিকে কুলিন্দাৰ মুখৰ পৰা আপোনালোকক শুনাব চেষ্টা কৰিম তো গাইজ কুলিন্দা এতিয়া তাৰ মুখৰে মানে শুনক তাৰ এটা ধুনীয়া চেনেল আছে গতিকে তাই ক'ব সকলোকে প্ৰথমে নমস্কাৰ জনাওঁ আৰু যিহেতু মোৰ কুলেন অফিচিয়েল মোৰ চেনেলটো আৰু আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভাইটিৰ এটা চেনেল আছে মই মোৰ তাত দি দিম মোৰ লিংকৰ আৰু ভাইটিৰ তাতেও দিব ভাইটিয়ে মোৰ লিংকটো দি দিব তো ঠিক আছে আপোনালোক সকলোৱে আমাক সদায় এনেকুৱা মৰম আশীৰ্বাদ কৰি গৈ থাকক আমিও যাতে আগুৱাই যাব পাৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদত যাতে আমি ভাল ভাল কামসমূহ ভাল ভাল ঠাইসমূহ যাতে দেখুৱাই গৈ থাকিব পাৰোঁ ঠিক আছে আজি আমি কি কৰি আছোঁ এতিয়া আৰডঙাত আহিছোঁ ইমান ধুনীয়া এটা পিকনিক স্পট খুব ভাল লগা প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে খুব চাবলগীয়া তো ঠিক আছে আপোনালোক সকলোৱে আহক আৰু আপোনালোকক এনেকৈ সদায় আমাক চাই গৈ থাকক তো ঠিক আছে তো গাইজ আপোনালোকে কুলিন্দাৰ মুখৰ পৰা শুনাই পালে তো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম কুলিন্দাক ধুনীয়াকৈ ছাপোৰ্ট কৰি যাব আৰু লগতে মোকো তো এতিয়া বলক আপোনালোকক ব্ৰিটিছে বনাই থৈ যোৱা ব্ৰিজখন দেখাবলৈ চেষ্টা কৰিম তো গাইজ আমি এতিয়া আৰডঙাৰ পৰা ওলালোঁ আৰডঙাৰ পৰা গৈ আছোঁ এতিয়া আমি ব্ৰিটিছে বনোৱা দলংখন ধুনীয়াকৈ আপোনালোকক দেখাব চেষ্টা কৰিম তো বলক তো গাইজ আমি এইটোত আহি পালোঁ এতিয়া যাব লাগিব আমি এইটো ৰাস্তাৰে এইটো ৰাস্তাৰে গ'লে আমি ব্ৰিটিছে বনাই থৈ যোৱা ব্ৰিজখন পাবলৈ সক্ষম হওঁ আমি ফাইনেলি আহি পেলো সেই ব্ৰিটিছে বনাই থৈ যোৱা ব্ৰিজখনত এতিয়া জকমককৈ ধুনীয়াকৈ জিলিকি আছে তো গাইজ আপোনালোকে ক'ব লাগিব কিন্তু ইফালে আছে আমাৰ মামা তো তাই ক'লে তো বহুত বেছি ধুনীয়া হৈ আছে গাইজ আপোনালোকে নিশ্চয় দেখিয়ে অনুমান কৰিব পাৰিছে কিমান বছৰৰ কিমান পুৰণি মানে তো বহুত বেছি ভাল লাগিছে আমি আজি আহি তো মই আগতে একবাৰ আহিছিলোঁ তো আজিও এবাৰ আহিলোঁ তো বহুত বেছি ভাল লাগিছে তো ইফালে আহি আছে ধুনীয়া এখন নদী মানে বৈ গৈ আছে তো বহুত বেছি ভাল লগা আপোনালোকে আহক আৰু এই ব্ৰিটিছে বনাই থৈ যোৱা ব্ৰিজখন উপভোগ কৰক তো আপোনালোকে ইয়াতে অকল লোহাই দেখা পাব এক টুকুৰাও মানে ইয়াতে কাঠ মানে কিবা কৰা নাই কাঠৰে নিৰ্মাণ কৰা নাই চবখিনি মানে লোহা কেৱল লোহা এক টুকুৰা কাঠ নাপাব আপোনালোকে ইয়াতে ভাবি চাওক ব্ৰিটিছে কিমান ধুনীয়াকৈ বনাই দি গৈছে তো গাইজ আমি এতিয়া আহি পালোঁ এইখনো সেনেকুৱা নিচিনা ব্ৰিজ হয় তো এইটো ধুনীয়াকৈ ওলমাই থোৱা ব্ৰিজ খুব তো গাইজ আপোনালোকে নিশ্চয় দেখা পাইছে এইখনো এখন ব্ৰিজ হয় সেনেকুৱা নিচিনাই ব্ৰিজ আমি য'ত আমি উঠি আহিছিলোঁ চেম এনেকুৱা নিচিনা কিন্তু এইটো বহুত বেছি পুৰণা হয় তো আমি বহুত সৰুৰে পৰা শুনি আহিছোঁ গাইজ এইটো দলংখনৰ নাম আমি আলগিয়া দলং বুলি জানো তো বহুত বেছি ভাল লাগে আৰু এইখনো গাইজ বহুত বেছি লৰে তো
বহুত পুৰণা হৈছে, গতিকে চাইডে চাইডে অকমান বাঁহবিলাক বান্ধি দিয়া হৈছে এনেকুৱাকে। গাইজ দলংখন মানে আলগতে থকাৰ বাবে হয়তো দলংখনৰ নাম আলগিয়া দলং বুলি জনাজাত। আমি গতিকে সৰুৰে পৰা শুনি আহিছোঁ, খুব বেছি ভাল লগা এখন দলং। আমি সৰুৰে পৰা যিহেতুকে শুনি আহিছোঁ, গতিকে ইয়াত আহি বহুত বেছি ভাল লাগিল। আৰু আমি ইয়াত দেৰি নকৰোঁ, ইয়াৰ পৰা ওলাই যাওঁ সোনকালে। তো গাইজ আমি এতিয়া গৈ আছোঁ, হাইমত লগ পাই আছোঁ। তো গাইজ এতিয়া আমি হাইমত আছোঁ, হাইমত অলপ মাজা খাই আছোঁ, মাজা লৈ আছোঁ। তো আমি গোটাই মাজা খাই আছোঁ, এইবিলাক একবাৰ চাই দিব। ধুনীয়াকে আমি মাজা খাই আছোঁ, অলৰেডি একদম খোৱাৰ পৰিৱেশ আৰু ভাল লাগিল আজি। তো আৰু ভিডিঅ'টো ইমান দীঘলে নকৰোঁ, ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল পায়, নতুন এটা ভিডিঅ'ত গাইজ নিশ্চয় লগ পাম। আমি সদায় আছোঁ একেলগে, তো চাপৰ্ট কৰি যাব আমাৰ দুজনক। এখেতক চাপৰ্ট কৰিব ডিছক্ৰিপশ্যনত গোটেইখন লিংকবিলাক দি দিম। তো গোটেই বাই বাই। নতুন নতুন ভিডিঅ' পাই থাকিব।